Hey guys, মানে আজি আমি ডিউটি যাবলৈ ওলাইছো। আজি ডিউটিত মানে বস্তু এটা বনাম, আপোনালোককো দেখাম। এপিনে ওলাই গৈ ৰেডি বহি আছো, মানে যাবলৈ এতিয়াও টাইম 12টা বজাত আমাৰ ডিউটি আছে। আমি মানে কি কাম কৰোঁ আপোনালোকক দেখাম। এতিয়া আমি ৰুমৰ পৰা ওলাবলৈ ধৰিছোঁ আৰু আমাৰ পিছ চাইডটো দেখিছে কিমান চাফা হৈ আছে। আপোনালোকে দেখিছে নহয় কিমান চাফা। আপোনালোকেও চাফা কৰি ৰাখেনে সেইটো আমাক কমেণ্ট কৰি ক'বচোন। আৰু মানে দোকানত থকা বস্তুকেইটামান মোৰ লগৰ এটাই মানে ভাঙিলে আৰু আমি তাকে ল'বলৈ আহিলোঁ। এইপিনে দেখিছে নহয় হাতত লৈ লৈছোঁ, মফ এডাল লৈ লৈছোঁ আৰু এইখনেই আমাৰ ওচৰতে থকা মানে আমি কাম কৰা দোকানখন। দেখিছে নহয় ৰাস্তা পাৰ হ'বলৈ বহুত টাইম লাগে, দৌৰি দৌৰি আহিছোঁ। আপোনালোকে দেখিছে এইখনেই আমাৰ দোকানখন আৰু ৰাস্তাটো যেনে তেনে পাৰ হৈ আহি এইটো ভিতৰত লগৰটোৱে কাম কৰি আছে। আৰু গাইছ আমি মানে 12টা বজাত ডিউটি কৰোঁ আৰু আমি ভাবিলোঁ চাউলকেইটা প্ৰথমতে বহাই লওঁ আৰু জল্দি হ'ব, মোৰ কামকেইটাও কৰা হ'ব আৰু মই চাউলকেইটা একদম ধুনীয়াকৈ গেছত বহাই দিম, চাউলকেইটা মানে ভাত হৈ যাব। এইপিনে দেখিছে মই ৰেডি হৈ গ'লোঁ, মানে আগত লগৰটোৱে কি কৰিছে চাবৰ কাৰণে। এইপিনে ভাতকেইটা বহাই আছিলে। কালি মানে মোৰ লগৰ এটাই মানে ফ্ৰিজত থৈ দিছিলোঁ দালিখিনি। সি মানে 1 কেজি দালিত মানে আধা কেজিমান দালি এবাৰতে বনাবলৈ বিচাৰিছিলে। মই মানে অঁতৰাই থৈ দিছিলোঁ, অঁতৰাই মানে ফ্ৰিজৰ ভিতৰত ৰাখিলোঁ, আইচ হৈ গ'ল। দেখিছে নহয় আপোনালোকে গোটেইখিনি আইচ হৈ গ'ল। আৰু এতিয়া মই কৈছিলোঁ যে মই কিবা এটা কৰিম, মানে মই এতিয়া বানানা কেক বনাম। সেইটো কাৰণে এতিয়া মই একদম ৰেডি হৈ গ'লোঁ। এইপিনে দেখিছে আপোনালোকে বানানাখিনি মানে কলখিনি। ইয়াত দেখিছে নহয় মালিকে অৰ্ডাৰ কৰিছিলে। এতিয়া মই ষ্টাৰ্ট কৰিম বনাবলৈ। এতিয়া ধুনীয়াকৈ আমি বৰ্তমান পাৰ্লাৰখন মানে ৱেইট কৰিবৰ কাৰণে কিমান ল'ব লাগে আমি হেৰি কৰিছোঁ। আপোনালোকে 350 ল'ব, মোৰ অকণমান বেছি হৈ গৈছে, মই বাৰু কমাম। আপোনালোকে 350 লৈ ল'ব, যিকোনো কল ল'ব পাৰে, চেনি কল নহ'লে এনেকৈ কৰি ল'ব পাৰে। এতিয়া আপোনালোকে ল'ব 250 গ্ৰাম মানে ময়দা। এয়া দেখিছে মই 250 গ্ৰাম ময়দা ৱেইট কৰি আছোঁ। এইপিনে ৱেইট কৰা হৈ গ'লে এতিয়া আমি কলখিনি মানে আমি অকণমানিকৈ কাটি ল'ম। কাটি ল'লে মানে মিক্সাৰটোত পিচিবলৈ মানে অলপ সুবিধা হ'ব, নহ'লে মানে মিক্সাৰটোত মিক্স নহয়। সেইটো কাৰণে মই অলপকৈ সৰুকৈ কাটি লৈছোঁ। এতিয়া ফাইনেলি মই মানে মিক্সাৰটোত মাৰি ল'লোঁ। ইয়াত দেখিছে নহয় কিমান ধুনীয়াকৈ হৈ গ'ল। এতিয়া আপোনালোকে বৰ্তমান মই এতিয়া ইয়াত দেখিছে নহয় আৰু বস্তু ৱেইট কৰিবলগীয়া আছে। এতিয়া চেনি ৱেইট কৰিছোঁ, মানে 75 ল'ব। 75 যদি আপোনালোকে যদি বেলেগ চেনি যদি ইউজ কৰে, ব্ৰাউন চুগাৰ বুলি কোৱা এটা যদি ইউজ কৰে, তেনেহ'লে আপুনি 75 ল'ব, নহ'লে আপোনালোকে 150 লৈ ল'ব। ইয়াতে মই অলপমান দিছোঁ, অকণমান নিমখ, মানে ইমানো নহয় অলপমান দিব। আৰু গাইছ মানে গৰমত থাকিব পৰা নাই। দেখিছে নহয় কিমান ঘাম ওলাই গৈছে, মানে ওপৰত ফেন অফ হৈ আছে। আৰু এইপিনে বস্তুখিনি মই ধুনীয়াকৈ এতিয়া কণী দুটা দি লওঁ। বস্তুখিনিত মানে বস্তুখিনি ৰেডি কৰিব লাগে ন, জল্দি কৰিব লাগে। আপোনালোকে চেনিখিনি ওপৰত এনেকৈ দি ল'ব ধুনীয়াকৈ কণী দুটা। তাৰপাছত দিব লাগিব আপোনালোকে ইয়াত দেখিছে আৰু ভাইলেনাৰ দিব লাগিব, মানে কণী টেষ্টটো মানে নাইকিয়া হ'বলৈ, কণী গোন্ধটো মানে নাইকিয়া হ'বলৈ ভাইলেনাৰ দিব লাগিব। আপোনালোকে একদম ধুনীয়াকৈ 1 কাপ দি দিব ভাইলেনাৰটো। তাৰপিছত মই মানে এতিয়া বেলেগকৈ কাৰণে অকণমানকৈ দুবাৰ দি দিলোঁ, আপোনালোকে 100 দিব। আৰু তাৰপাছত দিব লাগিব আপোনালোকে দৈ মানে দিব লাগিব আপোনালোকে 80 দিব লাগিব, 80 গ্ৰাম দিব লাগিব। ইয়াত দেখিছে মই একদম ধুনীয়াকৈ দি লৈছোঁ। তাৰপাছত আৰু এইখিনি একদম ধুনীয়াকৈ অকণমান বেছি হৈ গ'ল মোৰ, সেইটো কাৰণে অকণমান কমাবলৈ চেষ্টা কৰিছোঁ। ইমানকৈ বাৰু মিক্স হৈ গ'ল। এতিয়া আপোনালোকে এই বস্তুখিনি মানে মিক্স কৰিব লাগিব, নহ'লে এই মেচিনটো দিও মিক্স কৰিব পাৰে, নহ'লে এডাল দিও মিক্স কৰিব পাৰে। এতিয়া মই ভাবিলোঁ মোৰতো সময়ে মোৰ তাত নাই, সেইটো কাৰণে ভাবিলোঁ মই মেচিনটোকে লগাই লওঁ। মেচিনটো দি মিক্স কৰি আছোঁ, একদম পূৰা গুড়া কৰি দিব, তেতিয়া আপোনালোকৰ বহুত ভাল হ'ব। ইয়াত দেখিছে মিক্স কৰি আছোঁ। আৰু গাইছ মই মাজে মাজে অকণমান ৱেইট কৰোঁ, কাৰণ গৰমৰ চোতত থাকিব পৰা নাই। ইপিনে দালিখিনি বহোৱা হৈ আছে আৰু মানে গৰম যি দিছে। ইয়াত দেখিছে নহয় মোৰ মুখৰ ঘাম ওলাই গৈছেগৈ। এয়া মুখৰ ঘাম অকণ যদি ইয়াত পৰে বেয়া কথা হ'ব ন গাইছ। এইপিনে ধুনীয়াকৈ আপোনালোকে ৱেইট কৰিব বাটাৰ ৱেইট কৰিব 100 গ্ৰাম ৱেইট কৰিব। এয়া মই ধুনীয়াকৈ 100 গ্ৰাম বাটাৰ ৱেইট কৰি আছোঁ। এইপিনে দেখিছে নহয় আপোনালোকে মই ৱেইট কৰি আছোঁ। মানে বাটাৰখিনি আপোনালোকে বহুত আগত উলিয়াই থৈ দিব, মানে তেতিয়া আপোনালোকৰ নৰ্মেল হৈ যাব। এইপিনে মই মানে সেইটো মেচিনটো দি নোৱাৰিলোঁ, সেইটো কাৰণে ইয়াত সোমোৱাই দিছোঁ। এইটো মানে অট'মেটিক মানে হেৰি হৈ থাকিব, মই খালি চুইচটো টিপি দিম, হৈ থাকিব, এইটো মিক্স হৈ থাকিব। আপোনালোকে ইয়াত দেখিছে মোৰ তাত সময় নাইকিয়া কাৰণে মই এই মেচিনটোতে দেখালোঁ, আপোনালোকে সেইটো দি মাৰিব পাৰে। তাৰপিছত ইয়াত মই চব জুখি কৰি থৈ দিছিলোঁ, ময়দা, বেচন নহয় চৰি, ময়দা, চৌৰাখা এনেকৈ জুখি কৰি থৈ দিছিলোঁ। ইয়াত দেখিছে নহয়
মই মিক্স কৰি ধুনীয়াকৈ মিক্স কৰি লৈছোঁ মই যোনখিনি কল মানে মিক্সাৰত প্ৰেছ কৰি লৈছিলোঁ সেইখিনি এতিয়া দেখিছে নহয় আপোনালোকে ইয়াতে মই মানে চবখিনি এই মেচিনটোতে দি দিম একদম ধুনীয়াকৈ মানে চব মিক্স কৰি দিম কাৰণ মই আপোনালোকক দেখাই থাকিবলৈ ইমান এটা মোৰ তাত সময় নাই অকলে মোবাইল ধৰিছোঁ আৰু বেলেগ কাম আছে নহয় সেইটো কাৰণে মানে গোটেইখিনি এবাৰতে দিছোঁ তাৰপাছত যেতিয়া হ'ব মানে আপোনালোকক দেখাম লগৰটোৱে দেখিছে নহয় গাখীৰৰ পেকেটখিনি মানে সামৰি আছে মই আৰু ভিডিঅ'টো বনাবলৈ ব্যস্ত হৈ আছোঁ আপোনালোকে দেখিছে একদম ধুনীয়াকৈ এইখিনিতো লেতেৰা হৈ আছে চাফা কৰিব লাগিবই ন আৰু এতিয়া অৱশেষত একদম ধুনীয়াকৈ ৰেডি হৈ গ'ল চব একদম ৰেডি মানে মিক্স হৈ গ'ল এতিয়া মই মানে আপোনালোকক দেখাই আছোঁ ৰেডি কেকটো কেতিয়া কৰিম আপোনালোকে চাই থাকক এতিয়া মই মানে কেকটো ৰাখিবৰ কাৰণে মানে 5 মিনিট আগতে মানে এইটো অন কৰি থৈ দিব মানে অকণমান গৰম হ'ব লাগিব আপোনালোকে 5 মিনিটৰ কাৰণে অন কৰি দিব এইটো দেখিছে ন মই ছুইচটো দি দিছোঁ অন কৰি দিছোঁ আপোনালোকে একদম ধুনীয়াকৈ অন কৰি ল'ব 5 মিনিটৰ আগত এইটো কেকৰ বাতিটো এয়া দেখিছে নহয় মই একদম ধুনীয়াকৈ মানে বহাই আছোঁ চাই থাকক গাইছ এতিয়া মানে লাইটটোৰ কাৰণে অকণমান কেমেৰাটো বেয়া দেখে এতিয়া মানে আমাৰ কম্পোনেণ্ট হৈ গ'ল কেমেৰামেন নাই বাৰু দেখিছে নহয় কি কৈছে গাইছ হিন্দী মানে অকণমান বেয়াকৈ কয় বেয়া নাপাব এয়া মই কেকটো অলপ বনাই আছোঁ লেভেল কৰি আছোঁ মানে আপোনালোকে চাই অকণমান ধৈৰ্য ধৰক আপোনালোকে দেখাম এইটোক কয় বানানা কেক গাইছ ভিডিঅ'টো যদি চাই আছে এতিয়া বৰ্তমানলৈকে তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিয়ক আৰু ছাবস্ক্ৰাইব কৰি দিয়ক গাইছ আপোনালোকৰ চাইছে গাইছ ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰি দিয়ক আৰু কেকটো শেষত দেখাইছোঁ কেনেকুৱা হ'ব চাই থাকক এতিয়া গাইছ মানে ফাইনেলি ৰেডি হৈ গ'ল আপোনালোকে ইয়াত দেখিছে মই মানে ঘূৰাই দিছোঁ আৰু ফাইনেলি ৰেডি হৈ গ'ল এইটো কেকটো এইটো মানে কয় বগা তিলটো ইয়াৰ ওপৰত দি দিম অকণমান দি দিম বেছিকৈ নিদিওঁ অকণমান দি দিম এতিয়া মোৰ সকলোবোৰ ৰেডি হৈ গ'ল এতিয়া মই অভেনত সোমোৱাই দিম ইয়াত দেখিছে নহয় আপোনালোকে ধুনীয়াকৈ এইটো অভেনত সোমোৱাই দিব আপোনালোকৰ কেকটো একদম যেতিয়া মই হৈ যাব তেতিয়া আপোনালোকক মই দেখাই আছোঁ বাৰু কেনেকুৱা হয় কেকটো আপোনালোকে ইয়াত দেখিছে নহয় মই কেকটো অভেনত সোমোৱাই দিছোঁ আপোনালোকে অকণমান ৱেইট কৰিব লাগিব আৰু কেকটো হ'বলৈ হ'লে ন 1 ঘণ্টা লাগিব কেকটো তেতিয়াহে ৰেডি হ'ব 1 ঘণ্টাৰ মূৰতহে ৰেডি হ'ব কেকটো ইয়াত দেখিছে মই সোমোৱাই দিছোঁ লাহেকৈ নহ'লে বেয়া হৈ যাবও পাৰে ন সেইটো কাৰণে মই মানে সোমোৱাই দিছোঁ ইয়াত টাইমটো দেখিছে নহয় একদম ধুনীয়াকৈ এইটো আৰু কেকটো অভেনত সোমোৱাই দিছোঁ তাৰপিছত মোৰ লগৰ এটাই দিছে সি চাহ আৰু চাহৰ কাপটোত যিটো নাম আছে ন সেইখনেই আমি কাম কৰা দোকানখন আৰু কাম কৰোঁ কাৰণে কাম কৰা দোকান বুলি কৈছোঁ আৰু গাইছ ইয়াত দেখিছে নহয় গাখীৰৰ চাহ একদম ধুনীয়াকৈ ভাবি লওঁ বহুত টাইমৰ মূৰত ভাতকেইটা উলিয়াই লৈছোঁ ভাতকেইটা খাওঁ ইয়াত দেখিছে নহয় ধুনীয়াকৈ মানে ভাতকেইটা বনাই কৰি থৈ দিছোঁ এয়া বাঢ়ি লওঁ ভাতকেইটা আপোনালোকে চাই থাকক আৰু ৰাইচত থকা দালিখিনি দেখিছে নহয় আপোনালোকে কালাৰটো দেখিছে নহয় কি ধুনীয়াকৈ মানে দালিখিনি বনাই কৰি হৈ গ'ল এতিয়া মানে দালিখিনিত মানে গোটেই পানী ময়ে বনাইছিলোঁ পানী বেছি হ'ল বাৰু তথাপিও একো নাই মই মানে তেনেকৈ খাই ভাল লাগে দিয়কচোন এয়া দেখিছে নহয় ধুনীয়াকৈ হৈ গৈছে আপোনালোকে খাই আছোঁ আপোনালোকে চাই থাকক এতিয়া গাইছ 1 ঘণ্টা হৈ গ'ল আৰু কেকটো হৈ গ'ল মানে ৰেডি হৈ গ'ল এয়া দেখিছে নহয় একদম কেকটো উলিয়াবলৈ কাৰণে মই সাজু হৈ গৈছোঁ এইপিনে কেকটো দেখিছে কিমান ডাঙৰ হৈ গৈছে আৰু আপোনালোকে চাই লওক এবাৰ এইটো হৈছে বানানা কেক আৰু আপোনালোকে যদি বানানা কেকটো যদি জানিবলৈ বিচাৰে তেনেহ'লে মোক কমেণ্ট কৰিব আৰু মই দেখাই দিম কেনেকৈ কি দিব লাগে আপোনালোকক সকলোবোৰ দেখাই দিম আৰু এয়া দেখিছে নহয় ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে প্লিজ মোৰ চেনেলটো বা ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি দিব ভিডিঅ'টো আজি আছিলে ইমানেই আৰু এইটো হ'ল নে নাই আপুনি চাই থাকক বাই বাই